হে বন্ধুসকল সকলোকে আন্তৰিক শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে যে অৰুণোদয়ৰ যিটো টকা আছে, অৰুণোদয়ৰ টকা ৯,০০০ কৈ দিব, মাৰ্চ মাহৰ ১০ তাৰিখত দিব। আপোনালোক সকলোৱে জানে, কিন্তু কোন সকলে নাপায় আৰু কিয় নাপায় আজিৰ এই ভিডিঅ' তাৰ ক'বলৈ মই যত্ন কৰিম। বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকলে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে মাৰ্চৰ ১০ তাৰিখত ৯,০০০ কৈ টকা সকলো অৰুণোদয়কাৰী হিতাধিকাৰীসকলৰ একাউণ্টত সোমাই দিব। কিন্তু কোন সকলে পাব আৰু কোন সকলে নাপায় আজিৰ ভিডিঅ'ত ক'বলৈ যত্ন কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ দেখিবলৈ মই অনুৰোধ কৰিছোঁ। বন্ধুসকলে জানে যিসকলৰ বেংক একাউণ্ট ভাল নহয়, আপোনালোকৰ একাউণ্ট যদি ডিভিডি কৰা নাই, ডাইৰেক্ট বেংক ট্ৰান্সফাৰ অপশ্যনটো এনেবল কৰা নাই, যদি কৰা নাই এতিয়াও সোমাই আছে। আপোনালোকে বেংকত গৈ কিনে আপোনাৰ একাউণ্টটো ডিভিডি কৰি লওক, নহ'লে আপোনাৰ একাউণ্টত ৯,০০০ টকা নোসোমাই, আপুনি টকাখিনি হেৰুৱাব। গতিকে এতিয়াও বহু সময় আছে। আপুনি বেংকত গৈ আপোনাৰ যিটো বেংক আছে, আপোনাৰ একাউণ্ট যিটো বেংকত আছে সেই বেংকত গৈ আপুনি মেনেজাৰ বা কৰ্মচাৰীসকলক কওক যে মোৰ একাউণ্টটো ডিভিডি কৰি দিয়ক এতিয়া, নহ'লে মোৰ চৰকাৰী টকা নোসোমায়। আপুনি যেতিয়ালৈকে ডিভিডি নকৰে তেতিয়ালৈকে আপোনাৰ একাউণ্টত টকা নোসোমায়। গতিকে সকল আজিৰ ভিডিঅ' ইমান আছিল। যদি ভাল লাগি থাকে প্লিজ লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু নতুন হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগতে থাকিব।